নমস্কাৰ সকলোকে পুনৰ এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই বনাম মধুসোলেঙৰ লগত পিয়ালি পালেঙৰ টেঙা আঞ্জা। আশা কৰোঁ আপোনালোকে ভাল পাব। তাৰ বাবে এয়া লৈছোঁ পিয়ালি পালেং, মধুসোলেং, বিলাহী এটা আৰু তিয়াই থোৱা বুট মগু লৈছোঁ। প্ৰথমতে শাকখিনি ভালদৰে ধুই কাটি লৈছোঁ। এনেকৈ মিহি মিহিকৈ কাটি ল'ব লাগে। আৰু লগতে বিলাহীটো কাটি লৈছোঁ। এতিয়া বুট মগুখিনি পেষ্ট কৰি লৈছোঁ। বুট মগুখিনি মই টেঙা আঞ্জাৰ কাৰণে বৰ বনাবলৈ লৈছোঁ। আপোনালোকে বেচন নাইবা মচুৰ দালিও দিব পাৰে। বুট মগুখিনি পেষ্ট কৰাৰ পাছত ইয়াতে নিমখ আৰু হালধি অলপমান দি গুলি লৈছোঁ। তাৰ পিছত কেৰাহী এখনত তেল অলপ দি বৰকেইটা ভাজি লৈছোঁ। এয়া ভজা হৈ গৈছে। এতিয়া প্লেট এখনত নমাই থৈছোঁ। আকৌ একেখিনি তেলতে আধা চামুচ মিঠি গুটি দি কাটি থোৱা শাকখিনি দি দিম। অলপ সময় ভজা হ'লে বিলাহীখিনি দি দিম। লগতে আন্দাজমতে নিমখ আৰু হালধি দিছোঁ। শাক আৰু বিলাহীখিনি সিজিলে তাতে পেষ্ট কৰি থোৱা বাতিটোত পানী অলপ দি ইয়াতে দি দিছোঁ। এতিয়া খাবলৈও বেছি সোৱাদ হয়। গৰমত এনেকুৱা বৰ দিয়া টেঙা আঞ্জাখন খাই বিৰাটেই ভাল লাগে, নহয় জানো? এতিয়া আঞ্জাখিনিত গৰম পানী অলপ দি সিজিবলৈ থালখনে ঢাকি থৈছোঁ। তাৰ পাছত এইখিনি ভালদৰে মেছ কৰি লৈ অলপ গৰম পানী আৰু বৰকেইটা দি উতলাই ল'ম। শেষত মই নেমুৰ ৰস দি দিছোঁ। এতিয়া বৰদিয়া টেঙা আঞ্জা ৰেডি হৈ গ'ল। আজি ভাতৰ লগত এনেদৰে খোৱা হ'ল। খাবলৈ কিন্তু বৰ ভাল হৈছিলে। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি দিব।